এখন নতুন একত্ৰিত মানে সেৱা বিধি বিদ্যালয় শিক্ষাৰ কাৰণে ক্লাছ 1 to 12 তাৰ কাৰণে এখন একত্ৰিত সেৱা বিধি প্ৰস্তুত কৰি আছো ইতিমধ্যে শিক্ষক সংগঠনসমূহৰ লগতো আলোচনা হৈছে আৰু ইয়াতে শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থা যাতে থাকে তাৰ কাৰণে বিশেষ দফা সন্নিবিষ্ট হ'ব মানে কেনে ধৰণৰ সক এজন এলপি স্কুলত এসিস্ট্যান্ট টিচাৰ হিচাপে যি কেৰিয়াৰ আৰম্ভ কৰে তেওঁ ৰিটায়াৰো হয় এসিস্ট্যান্ট টিচাৰ হিচাপে তেওঁৰ কোনো পদোন্নতিৰ মানে ৰিকুইজিট কোৱালিফিকেশ্যন থকাৰ পাছতো পদোন্নতি নহয় ঠিক তেনেধৰণে গ্ৰেজুৱেট শিক্ষক এজন তেওঁৰো পদোন্নতি নহয় গতিকে ইয়াত পদোন্নতিৰ এটা ব্যৱস্থা তাৰ সম্পূৰ্ণ গোটেই ষ্ট্ৰাকচাৰটো আমি সকলোৱে মিলি বনাম কিন্তু যাতে এটা পদোন্নতিৰ ব্যৱস্থা এলপি টু পিজিটি টিচাৰলৈকে থাকে তাৰ প্ৰবন্ধন এই সেৱা বিধিখনত কৰা হৈছে কি একজেক্টলি কি হ'ব মই সেইটো এই মুহূৰ্তত কৈ দিয়া সম্ভৱ নহয় কাৰণ আমি যিয়ে প্ৰস্তুত নকৰোঁ আমি বিধানসভাৰ মজিয়ালৈ যাব লাগিব কিন্তু প্ৰমোচনৰ এটা ব্যৱস্থা আমি প্ৰস্তাৱ কৰিছোঁ